হেল্ল' গাইজ, ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই দেখিছেনে এয়া মধুৰি লৈ লৈছোঁ, ঘৰৰে মধুৰি। ঘৰত যিহেতু এবাৰ মধুৰি বহুত লাগিছে, নতুনকৈ লাগিছে মধুৰি গছজোপাত, বহুতখিনিয়ে লাগিছে। সেইটো কাৰণে ভাবিলোঁ এবাৰ নতুন ৰেচিপি এটা ট্ৰাই কৰি চাওঁ, মধুৰি জেলি। যিহেতু সকলোকে বনাই থকা দেখোঁ, ময়ো ভাবিলোঁ এবাৰ ঘৰতে ৰেডিমেড হোমমেড মধুৰি জেলি বনাই মেলি খাই চাওঁ কেনেকুৱা লাগে। তো ফাৰ্ষ্টে মই মধুৰিকেইটা কাটি ল'লোঁ সৰু সৰুকৈ, কাটি মেলি এয়া দেখিছেনে। তাৰপিছত অলপ ঠাণ্ডা পানী দি কিনে মধুৰিখিনি পানীত উতলাই ল'লোঁ, গৰম পানীত। এয়া দেখিছেনে মধুৰিখিনি উতলিবলৈ ষ্টাৰ্ট হৈ গ'ল। যেতিয়ালৈকে মধুৰিখিনি ভালকৈ সিজি নাযায় তেতিয়ালৈকে আমি এনেকৈ মধুৰিখিনি উতলাই থাকিব লাগিব। মধুৰিখিনি যেতিয়ালৈকে ভালদৰে সিজি নাযায়, কোমল হৈ নাযায়, তেতিয়ালৈকে এনেকৈ অলপমান মধুৰিখিনি কৰি ল'ব, বইল কৰি ল'ব। বইল কৰি হোৱাৰ পিছত আপোনালোকে মধুৰিখিনি এনেকৈ কিবা চাকনি এখনত দি কিনে মধুৰিখিনি চেপি কিনে ৰসটো উলিয়াই ল'ব, মধুৰিৰ ৰসটো উলিয়াই ল'ব। এনেকৈ আপোনাৰ মধুৰিখিনি চেপি মেলি ৰসটো উলিয়াই ল'ব। তাৰপিছত মধুৰিখিনি ৰসটো উলিয়াই লোৱাৰ পিছত এয়া মই দেখিছেনে, এয়া মোৰ একাপ ওলালে মধুৰি ৰস একাপ লৈছোঁ। এইফালে মই চেনি একাপ লৈছোঁ, মানে মধুৰি ৰস 1 গিলাচ আৰু চেনি একাপ লৈছোঁ। তাৰপিছত যেতিয়ালৈকে এইখিনি ডাঠ নহয় তেতিয়ালৈকে আপুনি চেনিৰ লগত মিক্স কৰি কিনে আকৌ এইখিনিত আপুনি গেছত দি দিব, যেতিয়ালৈকে মধুৰি ৰস আৰু চেনিখিনি মিক্স হৈ মেলি ডাঠ হৈ নাযায়। তাৰপিছত আপোনালোকে এয়া দিব অলপ ভিনেগাৰ দিব পাৰে, নহ'লে দিব পাৰে আপোনালোকে এইটো কি কয় নেমু ৰস দিব পাৰে। মই নেমু ৰস দিছোঁ, ভিনেগাৰ যিহেতু নাই। তাৰপিছত লগতে দালচেনি অলপ দি দিব, দালচেনি এডোখৰ দি দিব। দালচেনিডোখৰ মই ফেনখিনি দেখিছেনে, ফেনখিনি আঁতৰাওঁতে মই দালচেনিডোখৰ আঁতৰাই দিলোঁ। তাৰপিছত আপোনালোকে এনেকৈ অলপ ফুড কালাৰ দি দিব পাৰে ৰংটো আহিবলৈ। তাৰপিছত যেতিয়ালৈকে এইখিনি হৈ নাযায় তেনেকৈ উতলাই থাকিব। পাছত হৈ যোৱাৰ পিছত আপোনালোকে কিবা এটাত মধুৰিখিনি যেতিয়ালৈকে ডাঠ হৈ নাযায় মধুৰি ৰসখিনি, তেতিয়ালৈকে এনেকৈ উতলাই থাকিব। তাৰপিছত আপোনালোকে প্লেট এখনত দি চাব, অলপ প্লেটখনত যদি লাগি ধৰে, তললৈ যদি বিয়পি নাহে, তো আপোনালোকে গম পাব যে আপোনাৰ মধুৰি জেলি বনি ৰেডি হৈ গ'ল। তাৰপিছত আপোনালোকে কিবা চিচাৰৰ বটল এটাত মধুৰিখিনি জেলিখিনি সুমিয়াই দিব। সুমিয়াই কিনে 4-5 ঘণ্টামান থৈ দিব। থৈ দিয়াৰ পিছত এনেকৈ কিবা এটাত সুমিয়াই দিব, থৈ দিব। তাৰপিছত দেখিব আপোনালোকৰ মধুৰি জেলি ৰেডি হৈ গ'ল। তো আপোনালোকে তাতে কিবাহৰ লগত ব্ৰেডৰ লগত খাব পাৰে, ৰুটিৰ লগত তেনেকৈ লগাই মেলি খাব পাৰে। আৰু এয়া দেখিছেনে, মই এতিয়া ভৰাই ল'লোঁ। ভৰাই কিনে এতিয়া 5-4 ঘণ্টামান থৈ দিম। হাৱাটো মুখনিখন মাৰি কিনে নথ'ব কিন্তু মুখনিখন খুলি কিনে থ'ব। তো আপোনালোকে এনেকৈ থৈ দিব। মই ঘৰতে বনাই চালোঁ, আপোনালোকেও বনাই চাব পাৰে, ট্ৰাই কৰি চাব পাৰে কেনেকুৱা হয়, ঘৰতে বনাই মেলি খাই চাব পাৰে। আৰু ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই।